हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি আলোচনা কৰি আছিলো ইমান দিনে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডত আহিবলগীয়া সম্ভাব্য কোৱেশ্চন এনসাৰ সমূহ আৰু আজিও লৈ আহিছো কিছুমান কোৱেশ্চন এনসাৰ যিবিলাক অতি কমন আৰু আহিবলগীয়া হয় আৰু বিশেষকৈ আগৰ কি বছৰ আমি এইবিলাক কোৱেশ্চনে আহি থকা দেখিছো আৰু এইখিনি কোৱেশ্চন সিলেক্ট কৰি কেইটামান প্ৰস্তুত কৰিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক উপকৃত হ'ব সো দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো আৰু আজিৰ কোৱেশ্চনখিনি মোস্ট ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো স্কিপ নকৰাকৈ ভিডিওটো আপোনালোকে শেষলৈকে চাব মনোযোগ দিব আশা কৰো ভিডিওটো চাই উপকৃত হ'ব সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স কিমান লাগে ইয়াৰ উত্তৰটো হৈছে 35 বছৰ নেক্সট কোৱেশ্চনটো চাইছো ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স কিমান ইয়াৰ উত্তৰটো হৈছে 30 বছৰ হ'ব লাগিব নেক্সট কোৱেশ্চনটো চাইছো ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল ইয়াত 4খন দিয়া আছে আপোনালোকে দেখা পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উত্তৰ প্ৰদেশ কোৱেশ্চনটো যদি চাও আমি লোকসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল ইয়াতো 4খন দিয়া আছে ইয়াতো উত্তৰটো হৈছে অপচন এ ইয়াতো উত্তৰ প্ৰদেশ হয় লোকসভা আৰু ৰাজ্যসভা সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চনটো দিয়া আছে উত্তৰাখণ্ড কিমান চনত গঠিত হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ 9 নৱেম্বৰ 2000 চনত নেক্সট কোৱেশ্চন দিয়া আছে তেলেংগানা কিমান চনত গঠিত হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ 2 জুন 2014 চনত নেক্সট কোৱেশ্চনটো আছে মৌলিক কৰ্তব্যৰ কথা কোন নং অনুচ্ছেদত উল্লেখ আছে ইয়াৰ উত্তৰটো হৈছে অপচন এ 51 এ নেক্সট কোৱেশ্চন দিয়া আছে ৰাষ্ট্ৰপতিক বিশেষ ক্ষমতা কিমান নং অনুচ্ছেদ মতে দিয়া আছে ইয়াৰ উত্তৰটো হৈছে অপচন এ 72 নং নেক্সট কোৱেশ্চন দিয়া আছে অৰ্থ বিলৰ সংজ্ঞা কিমান নং অনুচ্ছেদত দিয়া আছে ইয়াৰ উত্তৰটো হৈছে অপচন এ 110 নং নেক্সট কোৱেশ্চন দিয়া আছে কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে 108 নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন এ নেক্সট কোৱেশ্চন দিয়া আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিমান চনত স্থাপিত হৈছিল ইয়াৰ উত্তৰটো হৈছে 1948 চনত নেক্সট কোৱেশ্চন দিয়া আছে অসমৰ লোকসভাৰ আসন কিমান ইয়াৰ উত্তৰটো হৈছে 14খন নেক্সট কোৱেশ্চন দিয়া আছে কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল উত্তৰটো হৈছে অপচন এ 1862 চনত নেক্সট কোৱেশ্চন দিয়া আছে বৰ্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে ইয়াৰ উত্তৰটো হৈছে অপচন এ 24খন নেক্সট কোৱেশ্চন দিয়া আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ হীৰালাল কলিয়া নেক্সট কোৱেশ্চন দিয়া আছে কিমান নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ ক্ষমতা দিয়া হৈছে ইয়াৰ উত্তৰটো হৈছে অপচন এ 370 নং নেক্সট কোৱেশ্চন দিয়া আছে সম্পত্তিৰ অধিকাৰ ভাৰতৰ কোনখন ৰাজ্যত বৰ্তমানো বলবৎ হৈ আছে ইয়াৰ উত্তৰটো হৈছে অপচন এ জম্মু আৰু কাশ্মীৰ নেক্সট কোৱেশ্চন দিয়া আছে অসম বিধানসভাৰ আসন কেইখন উত্তৰটো হৈছে অপচন এ 126খন নেক্সট কোৱেশ্চন দিয়া আছে অসমৰ বাবে ৰাজ্যসভাৰ আসন কেইখন ইয়াৰ উত্তৰ হৈছে 7খন সো বন্ধু বান্ধৱীসকল আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ৰেগুলাৰ ভিডিওসমূহ পাই থাকিবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি থব যাতে মোৰ ভিডিওসমূহ ফাৰ্স্ট আপোনালোকে সোনকালে পাই যায় সো আজিলৈ ইমানতে সামৰিছো